মই আজি আহিছোঁ খনামুখৰ কাষৰুৱা ৰেলগেটৰ কাষত বালিপাৰাৰ আৰু খনামুখৰ মাজৰ এই অঞ্চলটোত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গঢ়ি উঠিছে এক সুন্দৰ ব্যৱসায়, য'ত প্ৰায় 100মান পৰিয়াল পোহপাল এই ব্যৱসায়ৰ জৰিয়তে হৈছে। ইয়াত তৰমুজ, নাৰিকল আৰু ৰঙালাও এইসমূহ বিক্ৰী হয়। বিগত লকডাউনে জুৰুলা কৰা এই ব্যৱসায়ীসকলে চিন্তাত পৰিছে। পুনৰ অসমত ক'ভিডে এক জটিল পৰিস্থিতিৰ ৰূপ লোৱাত তেওঁলোকে চিন্তা কৰিছে পুনৰ লকডাউন হ'লে এই ব্যৱসায় কেনেধৰণে আগবঢ়াই নিব। আজি মই আহিছোঁ এই ব্যৱসায়ীসকলৰ ওচৰলৈ, তেখেতসকলৰ মনৰ কথা বুজ ল'বলৈ। তেখেতসকলেও এই ব্যৱসায় কৰি কেনেধৰণে সফলতা পাইছে বা এই ব্যৱসায় বৰ্তমান পৰিস্থিতি কেনেকুৱা হৈ আছে, এই সকলো কথা জানিবলৈ মই লগ কৰিছোঁ। মই আপোনাক সুধিব বিচাৰিছোঁ যে আপোনাৰ ঘৰটো ইয়াতে? অঁ, আপুনি এই ব্যৱসায় কৰি কেনেকুৱা উপাৰ্জন হয় দিনে? 4-5 হাজাৰ টকা। আপুনি ইয়াৰেতো অন্যটো ব্যৱসায় নাই, ইয়াৰে পৰিয়াল পোহপাল দিয়ে? বৰ্তমান যিটো কৰোণাৰ পৰিৱেশ হৈছে, এই পৰিৱেশত আপোনালোকৰ ব্যৱসায় আগৰ নিচিনাই আছেনে নে কমিছে? আৰু যদি সম্পূৰ্ণ লকডাউন হৈ যায় তেতিয়ালৈকে আপোনালোকে ব্যৱসায়টো কেনেকৈ চলাম বুলি ভাবিছে বা কেনেকৈ পোহপাল দিব পৰিয়ালটো? অঁ, আপুনি কি আশা কৰে? লকডাউন নোহোৱাটোৱে আশা কৰে। তেতিয়া সম্পূৰ্ণ যদি লকডাউন দিয়ে আপোনালোকে এই ব্যৱসায় উপৰিও বেলেগ কিবা কৰিব পাৰিবনে বা কেনেধৰণে চলিব? বৰ্তমানতো এইটো বিজনেছে চলি আছে, বাহিৰ ফালে ওলাই যাব নোৱাৰি পটককৈ, কিয়নো ক'ভিড পূৰা চলি আছে না। আৰু এই ব্যৱসায়টো যদি বন্ধ হৈ যায় তেতিয়া আমাৰতো একোৱেই নাই, ঘৰত চলিবলৈ একোৱেই নাথাকে। আপোনাৰ নামটো ক'বচোন। মোৰ নাম হ'ল ৰচিদুল হক। অঁ, এই ব্যৱসায় কৰি আপুনি পৰিয়াল পোহপাল দি আছে চাগে? হয়। এই দিনটোত ধৰক এই তৰমুজে হওক বা নাৰিকল গোটেই ব্যৱসায় কৰি আপুনি কিমানমান ইনকাম কৰিব পাৰে? গোটেই দিন ব্যৱহাৰ কৰি 1000-1500মান পাওঁ। ৰাইজকতো ক'ব বিচাৰি আছোঁ, আপোনাৰ আমাৰ চৰকাৰে যোনটো মানে নীতি নিয়ম বাছি চলিব দিছে, হয়, তেনেকৈ যদি বাছি চলে তেতিয়াতো আমাৰ ৰাইজৰে ভাল হ'ব, লকডাউনটো নহ'ব। তেতিয়া চবেই মানে চলি ফুৰি খাব পাৰিব, কাম চাম যাব পাৰিব, তেতিয়াহ'লে ভাল হ'ব। আৰু এতিয়া লকডাউনটো কোনো বিচৰা নাই। লকডাউন হ'লে পৰিয়াল এটা শেষ হৈ যায়, যিহেতু যোৱা বছৰ লকডাউনতো যথেষ্ট কষ্ট খাইছিলে। এই ব্যৱসায়ৰ জৰিয়তে তেওঁলোকে এটা পৰিয়াল পোহপাল দিয়াৰ লগতে ল'ৰা ছোৱালীৰ শিক্ষাৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ নিৰ্ভৰ কৰে। যদি এই ব্যৱসায়টো বন্ধ হৈ যায় তেখেতসকলে যথেষ্ট বিপদত পৰিব, আৰু সেইকাৰণেই তেওঁলোকে আহ্বান জনাইছে যে ৰাইজে চৰকাৰে দিয়া ক'ভিড প্ৰট'কল মানি চলক, আৰু এই ক'ভিড প্ৰট'কল মানি চলিলে আমি এই কৰোণা মহামাৰীৰ পৰা হাত সাৰিব পাৰিম। সেয়েহে সকলোৱে চৰকাৰে দিয়া ক'ভিড প্ৰট'কল মানি চলক, নিজৰ পৰিয়ালটোৰ লগতে সমাজখন সুৰক্ষিত কৰক। ই নিউজ অসম।